কাইট কম থকা মাছসমূহ লৈ ল'ব লাগিব ইয়াত মই এয়া কচ মাছ লৈছো ইয়াত এতিয়া কৰ্ণফ্লোৰ দিম আৰু অলপমান ময়দাও দিম নিমখ আৰু জালুকৰ গুৰি আৰু এচামুচ সয়া সস অকমান পানী দি গুটে বস্তুটো ভালকে মিক্স হোৱাকে হানি লব লাগিব পেনত তেল দিছো এতিয়া মাছসমূহ ধুনিয়াকে ফ্ৰাই কৰি লব লাগিব দুয়ো পিঠিখন ধুনিয়াকৈ ভাজি লোৱাৰ পিছত দুফালটোৱে এখিনি নমাই লব পৰা যাব এতিয়া ইয়াত তেল দি নহৰুখিনি কুটি কুটি ইয়াত দিলো নহৰুখিনি ভাজ খোৱাৰ পিছত চকল চকলকৈ কাটি লোৱা ইয়া পিয়াজ খমু দিছো এতিয়া নিমখ দি দিলো এই গুটেখিনি ভালকৈ লৰাই লব লাগিব এখিনি অকমান সিদ্ধ হ'বলে মই ঢাকনিখন দি দিছিলো আপোনালোকৰ ভিডিওটো চাই ভাল লাগিলে লাইক শেয়াৰ কমেন্ট কৰিব সয়া সস এখন দি দিছো এতিয়া কৰ্ণফ্লোৰ আৰু পানীখিনি দি আৰু অকমান পানী দি দিম এই গুটেইখিনি ধুনিয়াকে ভাজ খোৱালৈকে আৰু অকমান পাতলকে উতলা হলে আমি ইয়াক ৰাখিব লাগিব ফালি লোৱা জলকীয়াসমূহ দি দিলো ভাজি থোৱা এয়া মাছসমূহ দি এতিয়া ভালকৈ লৰাই দিব লাগিব এতিয়া মই এনেকৈ ৰাখিছো আপোনালোকে যদি বিচাৰে অলপ পনিয়া কৰিব পাৰে এয়া আমাৰ এতিয়া ৰেডি হৈ গল চিলি ফিশ